সকলোকে আমি ইয়াৰ লগে লগে আমাৰ ছাৰে কিবা ক'ব লগা আছে যদি ক'ব আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক নিজৰ নিজৰ ঠাইত থিয় হৈ ৰাষ্ট্ৰীয় সংগীত গাবলৈ অনুৰোধ জনালোঁ আৰম্ভ কৰি দিয়া শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু অভিভাৱক অভিভাৱিকাসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আজি মাছখোৱা গ্ৰামীণ বিকাশ বেংকৰ পৰা এজন ছাৰ আহিছে আৰু পোনপ্ৰথমে কুইজ প্ৰতিযোগিতা আমি ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ কৰিব লৈছোঁ আৰম্ভ চাৰিবৰীয়া দলে 10 নম্বৰ লাভ কৰিছে এতিয়া বুঢ়ী দিহিং দললৈ দ্বিতীয় ৰাউণ্ডৰ পোনপটীয়া প্ৰশ্ন বাঘৰ কোন জনগোষ্ঠীয়ে পালন কৰে বাঘৰ পূজা কোন জনগোষ্ঠীয়ে পালন কৰে শুদ্ধ উত্তৰ 10 নম্বৰ লাভ কৰিছে বুঢ়ী দিহিং দল এতিয়া ব্ৰহ্মপুত্ৰ দললৈ দ্বিতীয় ৰাউণ্ডৰ পোনপটীয়া প্ৰশ্ন জোনবিল মেলা অসমৰ কোন জিলাত পতা হয় জোনবিল মেলা অসমৰ কোন জিলাত অনুষ্ঠিত কৰা হয় জোনবিল মেলা ভুল উত্তৰ প্ৰশ্নটো বাগৰি গৈছে বৰাক দললৈ তুমি ইফালে ইফালে কৰি নাথাকিবা এটা জেগাত জোনবিল মেলা অসমৰ কোন জিলাত পালন কৰা হয় বৰাক দলে পাছ কৰিছে এতিয়া জিয়া দললৈ প্ৰশ্নটো বাগৰি আহিছে তেওঁলোকে শুদ্ধসকলে 5 নম্বৰ লাভ কৰিব প্ৰশ্নটো হৈছে জোনবিল মেলা অসমৰ কোন জিলাত অনুষ্ঠিত হয় প্ৰশ্নটো পুনৰ চাৰিবৰীয়া দললৈ বাগৰি আহিছে জোনবিল মেলা অসমৰ কোন জিলাত পালন কৰা হয় ভুল উত্তৰ পুনৰ বুঢ়ী দিহিঙলৈ বাগৰি আহিছে এইবাৰ নোৱাৰিলে দৰ্শকে ক'ব ভুল উত্তৰ প্ৰশ্নটো দৰ্শকলৈ আগবঢ়াই দিয়া হৈছে জোনবিল মেলা অসমৰ কোন জিলাত অনুষ্ঠিত হয় মৰ্টন দিয়া হ'ব যোনে ক'ব মৰ্টন দুটাকৈ দিয়া হ'ব দৰ্শকলৈ আগবঢ়াই দিয়া হৈছে প্ৰশ্নটো ছাত্ৰ ছাত্ৰীসকলে ক'ব পাৰিব জোনবিল মেলা অসমৰ কোন জিলাত অনুষ্ঠিত কৰা হয় জোনবিল মেলা ভবা নেকি কোনোবাই নোৱাৰিলে কৈ দিয়া নহ'লে জোনবিল মেলা ক'ত পাতে ক'ব নোৱাৰিছে ন বাইদেউ ক'ব আৰু মৰ্টন দুটা ল'ব অসমৰ মৰিগাঁও জিলাত পালন কৰা হয় প্ৰশ্নটো নাহিলে ভিজিলেন্স এৱাৰনেছ উইকৰ কাৰণে পতা হৈছে তেখেতে আমাৰ ভাৰতবৰ্ষখন একতা কৰিছিলে যেতিয়া ভাৰতবৰ্ষখন স্বাধীন হৈছিলে স্বাধীনৰ সময়ত ভাৰতবৰ্ষখন টুকুৰা টুকুৰাকৈ চবে পলাই যাব বিচাৰিছিলে চৰ্দাৰ বল্লভভাই পাটেলে এজন মানুহ আছিলে যোনে আমাৰ গোটেই ভাৰতবৰ্ষখন একতা কৰি আনিলে যেনেকৈ ৰাজস্থান পাৰ হৈ যাব বিচাৰিছিলে আমাৰ অসমখনো বেলেগকৈ যাব বিচাৰিছিলে হায়দৰাবাদখনো যাবগৈ বিচাৰিছিলে চবে তেওঁ জেগাই জেগাই গৈ সকলোবোৰ তাৰে মানুহৰ লগত কথা পাতি ভাৰতবৰ্ষখন এখন ভাৰতবৰ্ষ কৰি পেলাইছে সেইটো কাৰণে
তেখেতক আইৰন মেন অফ ইণ্ডিয়া বুলি কোৱা যায়। ঠিক আছে, সেইটো তোমালোকে মনত ৰাখিবা। আৰু আপকালে এয়া প্ৰথম দল ব্ৰহ্মপুত্ৰত পুৰস্কাৰ গ্ৰহণ কৰিছে। আপকালে ইয়াৰ পাছতে মই দ্বিতীয় দল বৰাক দলক আমি প্ৰবন্ধক মহোদয়ৰ পৰা এয়া পুৰস্কাৰ গ্ৰহণ কৰিবলৈ জনাইছোঁ। এয়া বৰাক দলে পুৰস্কাৰ গ্ৰহণ কৰিছে। ইয়াৰ পাছতে আমি তৃতীয় দল চাৰিকৰীয়া দলক পুৰস্কাৰ গ্ৰহণ কৰিবৰ বাবে আমি কেপ্টেইনক আগবাঢ়ি জনাইছোঁ। এয়া চাৰিকৰীয়া দলক আমাৰ প্ৰবন্ধক মহোদয়ে এয়া বঁটা আগবঢ়াইছে। আৰু ইয়াতে এটা কথা আছে, প্ৰতিযোগিতা হ'লে হৰা জিকা আছে। সেইটো কাৰণে বাকী দলকো আমি ভৱিষ্যতে যাতে তেওঁলোকে আৰু ইয়াতকৈ ভাল ফলাফল উন্নত কৰি পুৰস্কাৰ লাভ কৰিব পাৰে, কাৰণ সকলোৱে পুৰস্কাৰ নাপায়। কাৰণ প্ৰতিযোগিতা মানে হৈছে কম্পিটিশ্যন, মানে হৈছে নম্বৰৰ খেলা। ইয়াত এতিয়া যদি সকলোকে আমি পুৰস্কাৰ দিওঁ, কোনো কষ্ট নকৰিলেহেঁতেন। আৰু এই ধুনীয়া, আৰু আজি আমি মই এইটোৱে ভাল পাইছোঁ, আমাৰ ছাত্ৰই চাৰে সোধা প্ৰশ্নটো 900 মানুহ এইটো যে পাইছে, এইটো বহুত ভাল কথা আছে। ৰাষ্ট্ৰীয় একতা দিৱস আহি আছে, এইটো বিষয়ে আমি সকলোৱে আজি অৱগত কৰোঁ। আৰু ইয়াতে আজি অনুষ্ঠানটো শেষ হ'ল বুলি মই ঘোষণা কৰিলোঁ।